সকলোকে নমস্কাৰ। বস্তু পেক কৰি লৈছোঁ আজি স্কুলৰ লগৰ কেইজনীৰ লগত খানা খাবলৈ বুলি। এয়া সিহঁতক এৰি থৈ আহিছিলে টমটমে, তথাপি টমটমো লাগি ধৰিলে। আমি আধাখিনি বাট খোজকাঢ়ি যাব লগা হ'ল। নগাঁৱতে খাইছিলোঁ আৰু ইয়াত দেখিছেনে আমি খানা বনাবলৈ লাগি গ'লোঁ। ইহঁতি হৈছে মোৰ ক্লাছ 1ৰ পৰা লগৰ বহুত দিন কণ্টেক্ট থকা নাছিলে। মই ইউনিভাৰ্চিটি গুচি আহিলোঁ, সিহঁতিও বেলেগ বেলেগ কামত ব্যস্ত থাকিলে। গতিকে ইমান দিনৰ মই সকলোকে লগ পাইছোঁ। গতিকে কিমান কথা কিমান স্মৃতি আজি মানে চকুৰ আগত আহিছে, এইখিনি মই বুজাব নোৱাৰোঁ। সেইখিনি আমাৰ দিন আছিলে, তেতিয়া ফোন চোন নাছিলে। আমাৰ এটকীয়া SMS ইজনী সিজনীলৈ কৰা, মিছ কল মৰা ইজনী সিজনীলৈ, তেনেকুৱা দিন আছিলে। আৰু এতিয়া হাতে হাতে ফোন যদি ইমান দিন কণ্টেক্ট কৰিব পৰা নাছিলোঁ। ইমান দিনৰ মই সকলোকে লগ পালোঁ, বহুত বেছি ভাল লাগিলে। আমি নিজে এসাঁজ বনায়ো খালোঁ লগে ভাগে। ট্ৰেইনখনো গ'লগৈ, আবেলিও হ'ল, আমাৰো ঘৰলৈ উভতিব হ'ল। আজি আকৌ মন গৈছে এবাৰ শৈশৱটো ঘূৰাই পাবলৈ। ভিতালীয়ে জানেনে চুৱেটাৰৰ ওপৰতে বেগ লৈ আকৌ তাৰ ওপৰত চুৱেটাৰ পিন্ধিলে, কি যে কাণ্ড নহয়। আমি ইয়াতে ধুনীয়াকৈ ধুলোঁ মেলিলোঁ, আকৌ উভতি আহি